নমস্কাৰ বন্ধুসকল শাৰীৰিক অসুস্থতাৰ বাবে আজি কেইদিনমান ধৰি সামাজিক বা ৰাজনৈতিক জীৱনত কিছু বিশ্ৰাম লৈ থাকিবলগীয়া হৈছে সেইকাৰণে আজি আপোনালোকৰ সন্মুখত কেইটামান কথা উত্থাপন কৰিব খুজিছোঁ প্ৰথম যেটো কথা আমি উত্থাপন কৰিব খুজিছো সেটো হল যোৱা পৰহি 29 মে তাৰিখৰ দিনা কাছাৰৰ শিলচৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ যি আমাৰ আদালত আছে সেই আদালতৰ এটা ৰায় সম্পৰ্কে আপোনালোকক জনাব খুজিছো বন্ধুসকল আপোনালোকৰ নিশ্চয় মনত আছে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বাৰম্বাৰ অসমবাসী ৰাইজক জনাই আহিছিলো যে 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা ভাৰতৰ গৃহ বিভাগে যি দুখন জাননী জাৰি কৰিছিল নটিফিকেশন আৰু অৰ্ডাৰ জাৰি কৰিছিল সেই দুখন নটিফিকেশন বা অৰ্ডাৰৰ জৰিয়তে ভাৰতবৰ্ষত বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অমুসলমান বা বিদেশীসকলক আমাৰ ইয়াতে সংস্থাপিত কৰিব খোজা হৈছে আমি বাৰম্বাৰ কৈ আহিছিলো বন্ধুসকল যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 কেৱল নহয় নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ কাৰণে তাৰ আগতে তিনিখন নটিফিকেশন বা অৰ্ডাৰ জাননী বা নিৰ্দেশ জাৰি কৰা হৈছিল দুখন জাৰি কৰা হৈছিল একে তাৰিখৰ দিনা 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা আৰু 8 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা সেইদিনা ভাৰত চৰকাৰৰ গেজেটত প্ৰকাশ হৈছিল আৰু তাৰ পৰৱৰ্তী যিখন জাননী জাৰি কৰা হৈছিল সেই জাননীখন 18 জুলাই 2016 তাৰিখৰ দিনা প্ৰকাশ কৰা হৈছিল 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ দিনা যি জাননী জাৰি কৰা হৈছিল এখনৰ জৰিয়তে দা পাছপোৰ্ট Entry into India Act 1920 এই যে আমাৰ পাসপোর্ট আইন আছে তাৰ এটা রুল হলনি কৰি দি বাংলাদেশ আৰু পাকিস্তানৰ পৰা অমুসলিম অন্য ছটা ধৰ্মৰ হিন্দুকে ধৰি ছটা ধৰ্মৰ যদি বিদেশী ভাৰতবৰ্ষলৈ আহে তেওঁলোকে পাসপোর্ট লৈ আহিলেও ইলিগেল মাইগ্ৰেন্ট বুলি বা অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা নহব বুলি এখন জাননী কেন্দ্ৰৰ বিজেপি চৰকাৰখনে জাৰি কৰিছিল দ্বিতীয় 7 ছেপ্টেম্বৰ একে দিনাই আন এখন জাননী আছিল সেইখন আছিল আমাৰ যিখন ফৰেনাৰ্ছ এক্ট 1946 তাৰ যি ৰুল আছিল তাত বিদেশী বুলি ক'বলৈ যাওঁতে বিদেশী বুলি কওঁতে আপোনালোকে সকলোৱে জানে যে সেইসকলক ইলিগেল মাইগ্ৰেন্ট বুলি কোৱা হৈছিল যিসকলে পাছপোৰ্ট লৈ নাহিব যিবিলাকে ভাৰতবৰ্ষৰ ভিজা লৈ নাহিব এতিয়া কোৱা হৈছিল যে বাংলাদেশ আৰু পাকিস্তানৰ যদি হিন্দু খ্ৰীষ্টিয়ান জৈন বৌদ্ধ আৰু শিখ আৰু পাৰ্চী এই ছটা ধৰ্মৰ মানুহ যদি এতিয়া ভাৰতবৰ্ষলৈ আহে তেতিয়া হলে তেওঁলোকক আৰু অবৈধ অনুপ্ৰৱেশকাৰী বুলি কোৱা নহব এই দুখন জাননী আৰু অৰ্ডাৰ এই দুটাৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত ইলিগেল মাইগ্ৰেন্টৰ সংজ্ঞাটো বদলাই দিয়া হল বন্ধুসকল আপোনালোকৰ নিশ্চয় মনত আছে যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগতে লোকসভাৰ বিজেপিৰ যি প্ৰধানমন্ত্ৰী প্ৰাৰ্থী পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী আমাৰ দেশৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ব্যাপক ৰূপত বিদেশীৰ বিৰুদ্ধে প্ৰচাৰ অভিযান চলাইছিল আপোনালোকৰ নিশ্চয় মনত আছে যে তেখেতে কৈছিল যে 16 মে 2014 তাৰিখৰ পাছত বাংলাদেশীয়ে আমাৰ দেশৰ পৰা তালি টুপুলৈ ভাগিব লাগিব কিন্তু দুৰ্ভাগ্যৰ কথা এই বিজেপি চৰকাৰখনে বাংলাদেশী নেখেদালে এই বিজেপি চৰকাৰখনে বাংলাদেশী তালি টুপুলৈ ভগাৰ ব্যৱস্থা নকৰিলে বৰং তেওঁলোকে শাসনলৈ অহাৰ পাছতে বাংলাদেশীয়ে তালি টুপুলালৈ যাতে অসমত প্ৰৱেশ কৰিব পাৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰে তাৰ কাৰণে 7 ছেপ্টেম্বৰৰ দিনা দুখন আৰু 16 জুলাই আৰু 18 জুলাই 2016 এই তাৰিখৰ দিনা আপোনালোকে জানে যে
তৃতীয় এখনৰ জৰিয়তে বাংলাদেশ পাকিস্তানৰ পাছত আফগানিস্তানকো ইয়াৰ অন্তৰ্ভুক্ত কৰি ল'লে সেইকাৰণে আমি বাৰম্বাৰ কৈ আহিছিলোঁ বন্ধুসকল যে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে নাগৰিকত্বহে দিব খোজা হৈছে কিন্তু এই তিনিখন জাননীৰ জৰিয়তে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা নাগৰিকসকলক ইতিমধ্যে আমাৰ দেশত ইলিগেল মাইগ্ৰেণ্টৰ যি বা অবৈধ অনুপ্ৰৱেশকাৰী ধাৰণাৰ পৰা অব্যাহতি দিয়া হৈছে একজাম দিয়া হৈছে আৰু তেওঁলোকে আমাৰ ইয়াত বসবাস কৰিব পাৰিব আৰু আমাৰ ইয়াত তেওঁলোকে লং টাৰ্ম ভিজা বা দীৰ্ঘম্যাদী ভিজা লৈ বসবাস কৰিব পাৰিব আৰু তাৰ পৰৱৰ্তী সময়ত আপোনালোকে সকলোৱে জানে মই ইতিমধ্যে যথেষ্ট ঠাইত কৈ আহিছোঁ যে 8 জানুৱাৰী 2016 তাৰিখৰ দিনা বিজেপি চৰকাৰে লং টাৰ্ম ভিজা দিবৰ কাৰণে এই বাংলাদেশীবিলাকক এই বিদেশীবিলাকক নিৰ্দেশ জাৰি কৰিছিল 20 আগষ্ট 2016 তাৰিখৰ দিনা 6টা সুবিধা প্ৰদান কৰিবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছিল ৰাজ্য চৰকাৰসমূহক এই সুবিধাবিলাকৰ ভিতৰত মই আগতেই কৈ আহিছিলোঁ যে বেংকৰ একাউণ্ট খুলিবলৈ দিয়া সুবিধা এই সুবিধাবিলাকৰ ভিতৰত পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক ড্ৰাইভিং লাইচেন্স এইবিলাক তেওঁলোকে বনাব পৰাৰ সুবিধা ইয়াৰ পৰৱৰ্তী সময়ত তাৰ লগতে মাটি কিনাৰ সুবিধা বা মাটি চৰকাৰে দিব এই সুবিধা ব্যৱসায় কৰাৰ সুবিধা চৰকাৰী চাকৰি কৰাৰ সুবিধা আৰু 100 টকাৰ এখন ফৰ্ম ফিল আপ কৰিলে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ লং টাৰ্ম ভিজা লৈ তেওঁলোকে জলৈ তলৈ গৈ থাকিব পৰাৰ সুবিধা বিজেপি চৰকাৰে প্ৰদান কৰিছে এতিয়া মই আপোনালোকক জনাব খুজিছোঁ যে কাছাৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশে যোৱা 29 তাৰিখৰ দিনা 29 মে তাৰিখৰ দিনা বাংলাদেশৰ জগন্নাথপুৰ থানাৰ অন্তৰ্গত বৰচৌয়া গাঁৱৰ দুগৰাকী বাংলাদেশী নাগৰিক উন্মতিবালা বিশ্বাস আৰু তেওঁৰ পুত্ৰ ৰাধিকা বিশ্বাস এই দুয়োগৰাকী বাংলাদেশী নাগৰিকক শিলচৰ থানাৰ গোচৰ 1125/2017 25 মে 2017 তাৰিখৰ এই যিটো গোচৰ সেই গোচৰত বিদেশী বুলি জেলত ৰখা হৈছিল কিন্তু ইতিমধ্যে কাছাৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতত তেওঁলোকক যোৱা 7 ছেপ্টেম্বৰ 2015 আমি অলপ আগতে উল্লেখ কৰি যোৱা যিখন জাননী আৰু নিৰ্দেশনা সেই জাননী আৰু নিৰ্দেশনাৰ ভিত্তিত তেওঁলোক উলিয়াই দিয়া হৈছে আৰু ভাৰতবৰ্ষ বা অসমত বা কাছাৰত তেওঁলোকে বসবাস কৰিব পাৰিব বুলি তেওঁলোকক ওপৰত নিৰ্দেশনা জাৰি কৰা হৈছে গতিকে প্ৰথম কথা যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যি কথা বাৰম্বাৰ কৈ আহিছিল যে কেৱল নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিলেই নহ'ব 7 ছেপ্টেম্বৰ আৰু 18 জুলাই 2016 7 ছেপ্টেম্বৰ 2015 আৰু 18 জুলাই 2016 যি জাননী সেই তিনিওখন জাননী আমি বাতিল কৰাব পাৰিব লাগিব এই কথাটো ইতিমধ্যে প্ৰমাণ হ'ল মই আপোনালোকক অনুৰোধ জনাইছোঁ আজিৰ দৈনিক জনভূমি কাকত আৰু আজিৰ আমাৰ অসম কাকত তাত দুইখন কাকততে লিড নিউজ প্ৰকাশ কৰা হৈছে যে কাছাৰৰ এই দুগৰাকী বাংলাদেশীক তেওঁলোকে বাংলাদেশী আগত যেনেকৈ জেলত ভৰাইছিলে তাৰ পৰা উলিয়াই দিয়া হৈছে আদালতে নিৰ্দেশ দিছে যে 7 ছেপ্টেম্বৰ 2015 তাৰিখৰ নটিচ অনুসৰি তেওঁলোকক মুক্তি দিয়া হ'ল গতিকে ইয়াৰ জৰিয়তে অসমলৈ কেনেকুৱা ধৰণৰ ভয়াৱহ ভৱিষ্যত আহি আছে এই কথাটো উপলব্ধি কৰিবৰ কাৰণে সেই কথাটো আপোনালোকৰ সন্মুখত তুলি ধৰিবৰ কাৰণে আজিৰ এই লাইভ ফেচবুকৰ জৰিয়তে আমি আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ গতিকে বিজেপি চৰকাৰে আমাৰ দেশত হিন্দু বাংলাদেশী সংস্থাপন দিয়া কাম আৰম্ভ কৰিলে আমি যদিও শব্দ হিন্দু বাংলাদেশী শব্দটো ব্যৱহাৰ কৰিছোঁ আপোনালোকে সকলোৱে জানে আমি ধৰ্ম নিৰপেক্ষ মানুহ গণতান্ত্ৰিক মানুহ আমাৰ কাৰণে হিন্দু মুছলমানৰ কোনো প্ৰশ্ন নাই বাংলাদেশী বিদেশী যোন দেশৰ পৰাই নাহক আৰু যি ধৰ্মৰে মানুহ নহওক লাগিলে সকলো বিদেশীকে আমি 1971 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অসমৰ পৰা আমি বিতাড়িত কৰাটো বিচাৰোঁ কিন্তু বিজেপি চৰকাৰে এই মানুহবিলাকক আজি সংস্থাপিত কৰাৰ ব্যৱস্থা কৰিলে আৰু ইতিমধ্যে বিজেপি চৰকাৰৰ এই জাননী আৰু নিৰ্দেশনাৰ জৰিয়তে তেওঁলোকে নাগৰিকত্ব পোৱাৰ প্ৰথম প্ৰক্ৰিয়াটো আৰম্ভ হৈ গ'ল সেইকাৰণে
সমগ্ৰ অসমবাসী ৰাইজৰ প্ৰতি আমাৰ আহ্বান, আপোনালোক সাজু হওক, অসমবাসী ৰাইজ সাজু হওক, সমগ্ৰ অসমবাসী ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু ইতিমধ্যে চৰকাৰে নিজৰ কাম আৰম্ভ কৰি দিছে। অসমৰ সংগ্ৰামখন যাতে কোনো পধ্যে ঐক্যবদ্ধ হৈ থাকিব নোৱাৰে, নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী যিখন সংগ্ৰাম, এই সংগ্ৰামখন যাতে ঐক্যবদ্ধ হৈ থাকিব নোৱাৰে, তাৰ কাৰণে সংগ্ৰামী শক্তিবিলাকক ভাগ কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে কাম আৰম্ভ কৰিলে। আপোনালোকে জানে নিশ্চয় যে অহা কালি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক বাদ দি অসম ছাত্ৰ সন্থাকে কেইবাটাও সংগঠনক পৃথকভাৱে অসম চৰকাৰে আলোচনাৰ নিমন্ত্ৰণ জনাইছে। ইয়াৰ জৰিয়তে বিজেপি চৰকাৰে আমাৰ সংগ্ৰামী শক্তিবিলাকক ভাগ ভাগ কৰিবৰ কাৰণে ডিভাইড এণ্ড ৰুল পলিচি আৰম্ভ কৰিব খুজিছে। আমি অসমৰ সকলো সংগ্ৰামী শক্তিৰ প্ৰতি আহ্বান জনাইছোঁ, অসমৰ সকলো জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ প্ৰতি আহ্বান জনাইছোঁ, যাতে চৰকাৰৰ এই বিভাজন নীতিত যাতে আমি কোনেও ভৰি নিদিওঁ। আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব আৰু ঐক্যবদ্ধভাৱে অসমলৈ অহা এই সাংঘাতিক বিপদৰ আমি মুখামুখি হ'ব লাগিব। আমি নাগৰিকত্ব সংশোধনী বিধেয়ক যেনে তেনে বাতিল কৰাবই লাগিব। এই বিধেয়ক আমি নাকচ কৰাবই লাগিব আৰু কেৱল এই বিধেয়ক নাকচ কৰাই নহয়, আমি সমগ্ৰ অসমবাসী ৰাইজে ঐক্যবদ্ধ হৈ 7 ছেপ্টেম্বৰ 2015 চনৰ দুখন জাননী আৰু 18 জুলাই 2016 চনৰ যিখন জাননী, সেই তিনিওখন জাননীও বাতিল কৰাবৰ কাৰণে ঐক্যবদ্ধ সংগ্ৰাম আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে এই মুহূৰ্তত আমি কোনোৱে পৃথক পৃথক হৈ ভাগ ভাগ হৈ আমি আন্দোলন কৰা উচিত নহয়। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধ এক সংগ্ৰাম আৰম্ভ কৰিব খুজিছোঁ। আৰু সেইকাৰণে আপোনালোকে দেখিছে যে আমি আনকি নিমন্ত্ৰণ নকৰা স্বত্তেও ছাত্ৰ সন্থাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে এই খবৰ আপোনালোকে সকলোৱে জানে। সেইকাৰণে মই অসমৰ সকলো সংগ্ৰামী শক্তিৰ প্ৰতি আহ্বান জনাইছোঁ, চৰকাৰৰ বিভাজনকামী এই প্ৰক্ৰিয়াত কোনেও যেন ভৰি নথয়। আমি ঐক্যবদ্ধ হৈ থাকিব লাগিব আৰু আমি ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব লাগিব। আমাৰ তৃতীয় কথাটো হ'ল যে কাইলৈ অসমত কেবিনেট বৈঠক বহিব বুলি খবৰ ওলাইছে। আৰু এইটো বাতৰি কাকত, এইটো সংবাদ মাধ্যমত ওলাইছে যে কাইলৈ অসম গণ পৰিষদে তাৰ বিৰোধিতা কৰিব। অসম গণ পৰিষদে যদি সঁচাকৈ কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু এই জাননী তিনিখনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰে, এইটো এটা ঐতিহাসিক ঘটনা হ'ব আৰু তাৰ কাৰণে আমি আগতীয়াকৈ অসম গণ পৰিষদৰ প্ৰতি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু মই এটা কথা আপোনালোকক জনাব খুজিছোঁ যে কেবিনেটত যদি কিবা সিদ্ধান্ত ল'বলৈ হয়, সেইটো কিন্তু কেবিনেটত মুখেৰে কথাটো উত্থাপন কৰিলে নহ'ব। আৰু কেবিনেটত কেৱল লিখিত এটা প্ৰস্তাৱ উত্থাপন কৰিলেই নহ'ব, সেই প্ৰস্তাৱ কেবিনেট মেমৰেণ্ডামৰ জৰিয়তে যি নিৰ্দিষ্ট পদ্ধতিৰে যাব লাগে, সেই পদ্ধতিত নিশ্চিতভাৱে যাব লাগিব। আমি আশা কৰিম অসম গণ পৰিষদে কেৱল মানুহক দেখুৱাবৰ কাৰণে কেৱল কেবিনেটত প্ৰস্তাৱ মুখেৰে উত্থাপন নকৰিব বা কেৱল লিখিত প্ৰস্তাৱ উত্থাপন নকৰিব, তেওঁলোকে যি পদ্ধতিৰে কেবিনেটত এই প্ৰস্তাৱ উত্থাপন কৰে, সেই নিৰ্দিষ্ট পদ্ধতিৰ মাজেদি আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। আৰু সেই নিৰ্দিষ্ট পদ্ধতিৰ মাজেদি গৈ কাইলৈ ঐতিহাসিক অসম গণ পৰিষদে সংঘটিত কৰিব বুলি আমি আশা কৰিছোঁ। অসম গণ পৰিষদে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি গৈ কেবিনেটত কাইলৈ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 আৰু এই তিনিখন জাননী বাতিল কৰিবৰ কাৰণে প্ৰস্তাৱ উত্থাপন কৰক। আৰু যদি তাৰ পৰৱৰ্তী সময়ত অসম গণ পৰিষদ অসম চৰকাৰৰ মিত্ৰজোঁটৰ চৰকাৰৰ পৰা ওলাই আহিবলগীয়া হয়, তেতিয়াহ'লে সমগ্ৰ অসমবাসী ৰাইজ আমি তেওঁলোকৰ লগত থাকিম। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিও তেওঁলোকৰ লগত থাকিম। অৰ্থাৎ প্ৰকৃত নিয়মে মতে গৈ অসম গণ পৰিষদে এই প্ৰস্তাৱ উত্থাপন কৰক। তাৰ কাৰণে তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ।